কি কৰিব কেতিয়াবা কিছুমান মানুহে জাকাত তুলিবৰ কাৰণে কিবা অলপ মাছ মাংস টাংস গোটাব, ল'ৰা কিছুমান গোটাব, মানুহ এটা ধৰি আনি এখেতে ইমামত বৰ ভাল কৰে দেই, এখেতক ইয়াতে ইমাম কৰিব দিব। মানুহটোৰ কোনো পৰিচয় নাই, চিনাকি নাই, ক'ৰবাৰ পৰা ধৰি আনি ক'ব যে বেংগলৰ পৰা আহিছোঁ, বান্দাৰ পৰা আহিছোঁ ইত্যাদি কথা কৈ পেলাই তেওঁ তাতে সোমাই যাব। মানুহটো সন্দেহজনক। অলপ দিনৰ পিছতে তেওঁলোকৰ ওচৰৰ মুছলিম মানুহ এজনে আমাক খবৰটো দিয়ে। এতিয়ালৈকে আমি যিমান খবৰবোৰ পাইছোঁ মুছলিম জনগণৰ পৰাই পাইছোঁ। তেওঁলোকে বিচাৰে এনেধৰণৰ শিক্ষা আপোনালোকে যিটো দিব বিচাৰিছে। গতিকে আমি এই ধৰণেৰে আমাৰ এই ল'ৰা ছোৱালীহঁতক লৈ যাওঁ। আল্লাহৰ প্ৰতি আমি সকলোৱে আমি ল'ৰা ছোৱালীবোৰক শ্ৰদ্ধাশীল কৰি তুলি আমি বৰ্তমানৰ বিজ্ঞানসন্মত শিক্ষাৰ প্ৰতি তেওঁলোকক আগবঢ়াই লৈ যাব লাগে। তাৰ কাৰণে এতিয়া আমি কিছুমান নিয়ম নীতি নিৰ্ধাৰণ কৰি দিছোঁ। তাত থকা গুণী জ্ঞানী মুছলিম পণ্ডিতসকলৰ দিহা পৰামৰ্শ মতে সেইমতে এতিয়া বৰ্তমান কাম হ'ব। আপোনালোকক সকলোৰে এই ক্ষেত্ৰত সহায় সহযোগিতা কামনা কৰিলোঁ। কাৰণ অসমখনত বাংলাদেশৰ পৰা অহা, পাকিস্তানৰ পৰা অহা উগ্ৰপন্থী ইয়াক ৱেলকাম আপোনালোকে নকৰে, মই জানো সেইটো। সেইকাৰণে আমি অসমৰ মুছলিম জনগণৰ ওপৰত আমাৰ পূৰা ভৰসা আছে। কি কৰিব কেতিয়াবা কিছুমান মানুহে জাকাত তুলিবৰ কাৰণে কিবা অলপ মাছ মাংস টাংস গোটাব, ল'ৰা কিছুমান গোটাব, মানুহ এটা ধৰি আনি এখেতে ইমামত বৰ ভাল কৰে দেই, এখেতক ইয়াতে ইমাম কৰিব দিব। মানুহটোৰ কোনো পৰিচয় নাই, চিনাকি নাই, ক'ৰবাৰ পৰা ধৰি আনি ক'ব যে বেংগলৰ পৰা আহিছোঁ, বান্দাৰ পৰা আহিছোঁ ইত্যাদি কথা কৈ পেলাই তেওঁ তাতে সোমাই যাব। মানুহটো সন্দেহজনক। অলপ দিনৰ পিছতে তেওঁলোকৰ ওচৰৰ মুছলিম মানুহ এজনে আমাক খবৰটো দিয়ে। এতিয়ালৈকে আমি যিমান খবৰবোৰ পাইছোঁ মুছলিম জনগণৰ পৰাই পাইছোঁ। তেওঁলোকে বিচাৰে এনেধৰণৰ শিক্ষা আপোনালোকে যিটো দিব বিচাৰিছে। গতিকে আমি এই ধৰণেৰে আমাৰ এই ল'ৰা ছোৱালীহঁতক লৈ যাওঁ। আল্লাহৰ প্ৰতি আমি সকলোৱে আমি ল'ৰা ছোৱালীবোৰক শ্ৰদ্ধাশীল কৰি তুলি আমি বৰ্তমানৰ বিজ্ঞানসন্মত শিক্ষাৰ প্ৰতি তেওঁলোকক আগবঢ়াই লৈ যাব লাগে। তাৰ কাৰণে এতিয়া আমি কিছুমান নিয়ম নীতি নিৰ্ধাৰণ কৰি দিছোঁ। তাত থকা গুণী জ্ঞানী মুছলিম পণ্ডিতসকলৰ দিহা পৰামৰ্শ মতে সেইমতে এতিয়া বৰ্তমান কাম হ'ব। আপোনালোকক সকলোৰে এই ক্ষেত্ৰত সহায় সহযোগিতা কামনা কৰিলোঁ। কাৰণ অসমখনত বাংলাদেশৰ পৰা অহা, পাকিস্তানৰ পৰা অহা উগ্ৰপন্থী ইয়াক ৱেলকাম আপোনালোকে নকৰে, মই জানো সেইটো। সেইকাৰণে আমি অসমৰ মুছলিম জনগণৰ ওপৰত আমাৰ পূৰা ভৰসা আছে। কি কৰিব কেতিয়াবা কিছুমান মানুহে জাকাত তুলিবৰ কাৰণে কিবা অলপ মাছ মাংস টাংস গোটাব, ল'ৰা কিছুমান গোটাব, মানুহ এটা ধৰি আনি এখেতে ইমামত বৰ ভাল কৰে দেই, এখেতক ইয়াতে ইমাম কৰিব দিব। মানুহটোৰ কোনো পৰিচয় নাই, চিনাকি নাই, ক'ৰবাৰ পৰা ধৰি আনি ক'ব যে বেংগলৰ পৰা আহিছোঁ, বান্দাৰ পৰা আহিছোঁ ইত্যাদি কথা কৈ পেলাই তেওঁ তাতে সোমাই যাব। মানুহটো সন্দেহজনক। অলপ দিনৰ পিছতে তেওঁলোকৰ ওচৰৰ মুছলিম মানুহ এজনে আমাক খবৰটো দিয়ে। এতিয়ালৈকে আমি যিমান খবৰবোৰ পাইছোঁ মুছলিম জনগণৰ পৰাই পাইছোঁ। তেওঁলোকে বিচাৰে এনেধৰণৰ শিক্ষা আপোনালোকে যিটো দিব বিচাৰিছে। গতিকে আমি এই ধৰণেৰে আমাৰ এই ল'ৰা ছোৱালীহঁতক লৈ যাওঁ। আল্লাহৰ প্ৰতি আমি সকলোৱে আমি ল'ৰা ছোৱালীবোৰক শ্ৰদ্ধাশীল কৰি তুলি আমি বৰ্তমানৰ বিজ্ঞানসন্মত শিক্ষাৰ প্ৰতি তেওঁলোকক আগবঢ়াই লৈ যাব লাগে। তাৰ কাৰণে এতিয়া আমি কিছুমান নিয়ম নীতি নিৰ্ধাৰণ কৰি দিছোঁ। তাত থকা গুণী জ্ঞানী মুছলিম পণ্ডিতসকলৰ দিহা পৰামৰ্শ মতে সেইমতে এতিয়া বৰ্তমান কাম হ'ব। আপোনালোকক সকলোৰে এই ক্ষেত্ৰত সহায় সহযোগিতা কামনা কৰিলোঁ। কাৰণ অসমখনত বাংলাদেশৰ পৰা অহা, পাকিস্তানৰ পৰা অহা উগ্ৰপন্থী ইয়াক ৱেলকাম আপোনালোকে নকৰে, মই জানো সেইটো। সেইকাৰণে আমি অসমৰ মুছলিম জনগণৰ ওপৰত আমাৰ পূৰা ভৰসা আছে।